ইউটিউব এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱেও ভালে আছে, আমিও ভালে আছোঁ। আমি ক'ৰবাত যাবলৈ ওলাইছোঁ, ইয়াৰ বেটাও ওলাইছে, দেউতাকৰ চব ৰেডি হ'ল, গোটেইবিলাক ফেমিলি যাম আজি। ক'ত যাওঁ, কি কৰোঁ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ঐ আমি যাওঁ, তুমি থাকা, পূৰা টোপনি। আজি বহুত গৰম আৰু লগতে বহুত জাম আছিল। আজি গড়চুক জামৰ পৰা কিবাকে ওলাই আহিলোঁ। বৰ্তমান এতিয়া আমি আহি ৰাণী পালোহি। যিহেতু আমি গাঁৱত গৈ আছোঁ, তো আহক আমাৰ লগতে আপোনালোককো অলপমান প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰক। এয়া অৱশেষত আমি গাঁৱৰ ঘৰ আহি পালোঁ। এয়া আগে আগে গৈ আছে দেউতা, ডাঙৰ মায়ে আগুৱাই ল'বাই আহিছিল, ডাঙৰ মায়ে বাবুক ল'লে, মাও গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। ফাইনেলি আহি পালোঁ আমি। এইয়া আমাৰ গাঁৱৰ ঘৰ। আপোনাৰ লগত কৈছিলোঁ নহয় বাবুৰ স্পেচিয়েল ডে, বাবু ফাৰ্ষ্ট টাইম আহিছে ইয়াত। এয়া আমাৰ ঘৰ গাঁৱৰ, এই ডাঙৰ মাইৰ লগত ই আহি বহুত ভাল পাইছে। আৰু বহুত মানুহ লগ পাব আছে, আপোনালোকে চাই থাকক আগলৈকে। এয়া যিহেতু মায়ে গাঁৱৰ ঘৰত অকলে থাকে, অকলে থাকি সৰু সুৰা কিছুমান গছ গছনি ৰুই এই খেতিবোৰ কৰি থাকে। আহক দেখাওঁ আপোনালোকক। এয়া নেমু গছ, হালধিৰ গছ, তামোলৰ গছ আৰু নানান ধৰণৰ গছ ৰুৱা ৰুই কৰে মায়ে। কলগছ বহুত আছে আমাৰ ঘৰত। এয়া আমাৰ বাৰীৰ পিছফাল গছ গছনি বহুত আছে। সেয়া মুৰ্গী আমি যিহেতু ৰাসত লটাৰী খেলত 2টা মুৰ্গী পাইছিলোঁ, 2টাৰ পৰা বহুতকেইটা বৃদ্ধি নহয় মানে কি বাঢ়িল সংসাৰখন সিহঁতৰ। লগতে আমি এতিয়া যাওঁ গাঁওখন অলপ ঘূৰি আহোঁ। আৰু গাঁৱত অহা উদ্দেশ্য হ'ল যে আমাৰ বাবুৰ যিহেতু 6 মাহ কমপ্লিট হৈ 7 মাহত সোমাব আৰু 2 তাৰিখে, তো আমি তাৰ ভাত মুখত দিয়াটো 10 তাৰিখে অক্টোবৰৰ ওলাইছোঁ। সেইবাবে গাঁৱৰ মানুহক আহক আমি গাঁৱৰ মানুহবিলাকক বাবুক কিমান মৰম কৰে, ফাৰ্ষ্ট টাইম যিহেতু দেখা হ'ব, তো আপোনালোকক দেখাই থাকোঁ, আপোনালোকে চাই থাকক। এইখন আমাৰ গাঁৱৰ স্কুলখন, লগতে নামঘৰটো আছে। এইখন স্কুলতে আমাৰ এখেত মানে বাবুৰ দেউতাকে পঢ়িছিল। স্কুলখনৰ নাম নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়। গোটেই গাঁওখন ঘূৰি ঘূৰি আহিলোঁ। সেইয়া বাবু মাইৰ লগত গৰমত ইমান ধূলি গৰম, ইয়াতে ৰাস্তা বনাই আছে চান্দুবি ইটো চাইডত। তো ৰাস্তা বনাই থকা কাৰণে ধূলি বহুত হৈছে, ধূলি হোৱাৰ কাৰণে বাবু দুপকাকৈ লৈ আহিছে। তাত টেনশ্যন হৈছে ঘূৰি ঘূৰি গৰমত। আজি যিহেতু বহুত গৰমত হৈছে, বাবুক গিফ্ট পালাহি। তো আকৌ যাম, আকৌ বেলেগ জেগাত আছে, তো চাই থাকক ভিডিঅ'টো। আমি ঘৰত যাব ওলাইছোঁ। হেল্ল' দিদি, মই হেল্ল'। এইবাৰে হাফ পেণ্ট পিন্ধাইছোঁ, গৰম বহুত। মায়ে দেৰিকৈ যাব বোলে, 2 দিনমান দেৰিকৈ যাব, আজি নাযায় আমাৰ লগত। মই চেণ্ডেল নিপিন্ধাকৈ যাইছোঁ। এয়া আমি ওলাম আৰু মাইক টাটা দিম, মায়ে 2 দিনমান দেৰিকৈ যাব। তো সেয়া আমি ঘৰ গৈ আছোঁ। বহুত মানুহক নিমন্ত্ৰণ দিলোঁ, ঘৰৰে মানুহ, যিহেতু ৰাতি হ'ল সেইবাবে ভিডিঅ'বোৰ কৰা নহ'ল।
লগতে আমি এতিয়া ঘৰত গৈ আছোঁ। এয়া বাবু উঠি বাহিৰৰ দিগি চাই আছে। চন্দ্ৰমাটোও চাই আছে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে চেনেলটো এইবিলাক নকৰিলে টাটা বাই বাই।